হেল্ল' গাইজ, আজি মই আপোনালোকক খুবেই এটা ইণ্টাৰেষ্টিং কথা ক'বলৈ আহিছোঁ যে কিবা এটা কামৰ জৰিয়তে বা কামৰ বাবে 2 দিন 3 দিনলৈকে আমাৰ ভালকৈ টোপনি নহয়, অথবা প্ৰতিদিনে আমি মোবাইল ব্যৱহাৰ কৰোঁতে ৰাতি 2টা-3টালৈকে টোপনি নহয়, তাৰপিছতে টোপনি দিবলৈ যাওঁ। চ' ইয়াৰ বিষয়ে মই অলপ ক'ম যে ৰাতি জাগিলে মোৰ বা আপোনাৰ বহুত মাৰাত্মক বিপদ হ'ব পাৰে। চ' এই বিপদৰ ওপৰত মই অলপ আলোচনা কৰিম। ভিডিঅ'টো চালে আপোনালোকৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ' এইটো হ'ব। চ' যদি মোৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লগতে বেল আইকনটো টংকৈ প্ৰেছ কৰি দিব। যিকোনো ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে পোনপ্ৰথমে পাই যাব। চাওক, ৰাতি জাগিলে আপোনাৰ মোৰ লগত বহুত ডাঙৰ মাৰাত্মক বিপদ ঘটিব পাৰে। চ' মই সেই বিপদৰ মাজৰ পৰা মাত্ৰ 4টা বিপদৰ কথা ইয়াত উল্লেখ কৰিম। সেই বিপদৰ 4টা নাম শুনিলে বা উদাহৰণ শুনিলে আপোনালোকৰ মূৰ ঘূৰাই যাব। চ' ভালকৈ শুনিব। নম্বৰ 1, ব্ৰেইনৰ ক্ষমতা কমি যায়। হাও, এইটো কেনেকৈ পচিবল যে ৰাতি জাগিলে ব্ৰেইনৰ ক্ষমতা কমি যায়? হয়, ধৰি লওক আপুনি বা মই যেতিয়া ৰাতি শুবলৈ যাওঁ বা টোপনি দিবলৈ যাওঁ, ভাত খোৱাৰ পিছত অলপ মোৰ বা আপোনাৰ ব্ৰেইনটো নিজকে ৰিজুভিনেট কৰি থাকে। ৰিজুভিনেট আপুনি ধৰি লওক দিনৰ ভাগত কি কৰিলে, কি কাম কৰিলে, ভাল কাম কৰিলে নে বেয়া কাম কৰিলে, বহুত চিন্তাধাৰা আহি যায়, ঠিক আছে। আৰু সেইটোও সিহঁতৰ অৱসৰ সময়। তাৰ বাবে কোৱা হৈছে যে টোপনি ঘুম কমকৈ হ'লে আপোনাৰ মোৰ স্মৃতি শক্তিৰ ওপৰত প্ৰভাৱ পেলায়। এতিয়া ভাবকচোন, তেনেহ'লে সেই ৰাতি জগাৰ কাৰণে আমাৰ ব্ৰেইনৰ ক্ষমতা কমি যায় নে নাই? নিশ্চয় যায়। উদাহৰণ নম্বৰ 2, ৰাতি জাগিলে আপোনাৰ মোৰ আয়ু বা জীৱনকাল কমি যায়। এয়া আকৌ নতুন কথা হয়নে, যে ৰাতি জাগিলে কেনেকৈ আয়ু বা জীৱনকাল কমি যায়? আচৰিত কথা ন? উদাহৰণটো শুনক, শুনিলে আপোনালোকে গম পাই যাব, যে কমেণ্ট কৰি জনাই দিব পাৰিব সঁচা নে মিছা। প্ৰায় 10,000 ব্ৰিটিছ ছাত্ৰৰ ওপৰত কৰা গৱেষণাৰ পৰা জানিব পৰা গৈছে যে যিজন ব্যক্তি 24 ঘণ্টাৰ ভিতৰত 5 ঘণ্টাতকৈ কম টোপনি দিয়ে বা ঘুম দিয়ে, সিহঁতে হঠাতে মৃত্যু হোৱাৰ ভয় বা আশংকা বা আতংক আন সাধাৰণ মানুহৰ তুলনাৰ সৈতে বহুগুণে বাঢ়ি যায়। এতিয়া কওকচোন, কথাটো হয়নে নাই? আপুনি যদি 24 ঘণ্টাৰ ভিতৰৰ পৰা মাত্ৰ 5 ঘণ্টাৰো তলত বা কম, ধৰি লওক 3 ঘণ্টা বা 4 ঘণ্টা টোপনি দিয়ে, তেনেহ'লে আপোনাৰ বেমাৰ হ'বনে নাই? হঠাতে মৃত্যু হ'ব পাৰে। আন সাধাৰণ মানুহৰ তুলনাৰ সৈতে বহু গুণেই বেছি বাঢ়ি যাব আপোনাৰ সেই ঘুম ক্ষতি হোৱাৰ বাবে। উদাহৰণ নম্বৰ 3, ৰাতি জাগিলে আপোনাৰ মোৰ শৰীৰৰ ওজন বৃদ্ধি পায়। এইটো আকৌ নতুন কথা ন, যে ৰাতি জাগিলে কেনেকৈ শৰীৰৰ ওজন বৃদ্ধি পাব। 2014 চনত এটা ষ্টাডিৰ জৰিয়তে জানিব পৰা গৈছে যে যদি এজন ব্যক্তিয়ে প্ৰতিদিন 6 ঘণ্টাতকৈ কম, ধৰি লওক 3 ঘণ্টা বা 4 ঘণ্টা টোপনি দিয়ে, সেই ঘুম ক্ষতি হোৱাৰ কাৰণে আপোনাৰ শৰীৰত আপোনাৰ ভোক লাগি যায়, ভোক বাঢ়িবলৈ ধৰে। ইয়াৰ লগতে যেতিয়া আপোনাৰ ভোক লাগি যাব, ভোক লাগি যোৱাৰ পিছত আপুনি হয়তো কিবা খাব, ভাত খাব বা কিবা কিবি খাব। সেই ভাত খোৱাৰ ফলত আপোনাৰ ওজন বাঢ়িবলৈ আৰম্ভ কৰে। আৰু যেতিয়া আপুনি সেই 6 ঘণ্টাতকৈ তলত টোপনি দিব, তাৰ পৰা আপোনাৰ 30% ওজন বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকে। উদাহৰণ নম্বৰ 4, যে ৰাতি জাগিলে উচ্চ পৰিমাণৰ তেজচাপ অৰ্থাৎ ৰক্তচাপ দেখিবলৈ পোৱা যায়। কি কাৰণত জানেনে? শুনক, যদি আপুনি 2 দিন বা 3 দিন ভালকৈ টোপনি নিদিলে বা নুশুমালে আপোনাৰ শৰীৰৰ বিভিন্ন ধৰণৰ পৰিৱৰ্তন হোৱাটো দেখা যায়। ইয়াৰ লগতে তেজচাপ বা ৰক্তচাপো বাঢ়িবলৈ আৰম্ভ কৰে।
আৰু যদি এনেকুৱা পৰিস্থিতিত আপোনাৰ ইয়াৰ মত দ্ৰুত ব্লাড প্ৰেছাৰ কণ্ট্ৰলত আনিব নোৱাৰে, তেনেহ'লে মাৰাত্মক বা বহুত ডাঙৰ বিপদ বা ক্ষতি হ'ব পাৰে। ইয়াৰ লগতে বা ইয়াৰ বিষয়ে কোনো ধৰণৰ সন্দেহ নাই। আশা কৰোঁ আপোনালোকে 4টা উদাহৰণ বুজাই দিছোঁ আপোনালোকে হয়তো বুজি পাইছে। চ' যদি ৰাতি জাগিব লগা হয়, এটা সময়সীমা বান্ধি লওক বা এটা সীমাবদ্ধ হিচাপে আপুনি ৰাতি জাগক। খুবেই আপোনাৰ কাৰণে ভাল হ'ব, মোৰ কাৰণে ভাল হ'ব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে এটা লাইক, শ্বেয়াৰ, কমেণ্ট আৰু কিবা কিবি কৰি দিব আপোনালোকে।